আজি আমাৰ গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ আণ্ডাৰত আমাৰ ব্লক কমিটিৰ উদ্যোগত এটা কাৰ্যনিৰ্বাহ মানে সভাৰ মানে মিটিং হৈছিলে। এই মিটিংখনত আমাৰ জিলা কমিটি আৰু কেন্দ্ৰীয় কমিটিৰ নেতৃবৃন্দ সকলো আহিছে। এয়া তিনিটা পৰ্যায়ৰ নেতা বন্ধুসকলে আহিছে, ওমেন, ইউথ আৰু পেৰেণ্ট হিচাপে আজি সকলো মানে প্ৰাইমাৰীৰ পৰা ইয়াত উপস্থিত হৈছে। খুব ভাল লাগিছে আৰু যিখিনি এটা উদ্যম দেখা পাইছোঁ, মানে যিটো আগন্তুক যিটো নিৰ্বাচন, এই নিৰ্বাচনৰ শক্তিশালী এটা ৰূপ আমি দেখা পাইছোঁ। আৰু যিহেতু আমাৰ ইউ পি পি এলৰ ফালৰ পৰা যোৱাকালি ভাল এটা খবৰ আমি পালোঁ। আমি প্ৰথম মানে যিটো কেণ্ডিডেটৰ লিষ্টৰ ক্ষেত্ৰত তামোলপুৰ মানে বিধানসভা সমষ্টিত মাননীয় আমাৰ BTRৰ CM ex-CM প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতে আমাৰ দলৰো সভাপতি, তেখেতৰ নামটো অহাৰ কাৰণে মই অন্তৰৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতত নিশ্চয় আমি খুবেই আশাবাদী তামোলপুৰ সমষ্টিৰ পৰা তেখেতক আমি বিধানসভা মজিয়ালৈ পঠাব পাৰিম। গড়েশ্বৰৰ যিটো তালিকাটো আহি পৰা নাই, সেই যিহেতু এটা পাৰ্টিৰ এটা মানে ষ্ট্ৰেটেজি থাকে হিচাপে আমি গম পোৱাত আজি বা কালিৰ ভিতৰত আকৌ ছেকেণ্ড লিষ্ট আহিব। এই লিষ্টত গড়েশ্বৰ যিটো 44 নং গড়েশ্বৰ বিধানসভা সমষ্টিৰো নিশ্চয় আমাৰ কেণ্ডিডেট আহিব। আৰু দলে যাকে প্ৰক্ষেপ কৰে হিচাপে আমাৰ দলৰ নেতৃবৃন্দসকল আৰু সদস্যসকলে কৈছে আমি ছাপোৰ্ট কৰিম আৰু কাম কৰিম। আৰু নিশ্চয় আমাৰ খুবেই আশা থকা বুলি আমাক মানে ইচ্ছা প্ৰকাশ কৰিছে। আৰু সেই মানে ক্ষেত্ৰতো মই নিজেও মানে টিকেটৰ ডিমাণ্ডাৰ মানে কিবা আছোঁ। মই ডিমাণ্ড কৰিছোঁ, যদি মোৰ ভাগ্যত মোৰ আশা কৰাৰ ক্ষেত্ৰত যদি ভাগ্যক্ৰমে ভাবে যদি মোৰ নামটোও যদি আহে, আপোনালোকে মানি ল'ব না নাই গড়েশ্বৰ পৰিষদীয় সমষ্টিয়ে, ইমানলৈকে মই মানে সুধিছোঁ। আৰু তেখেতসকলেও আপুনি আহক এই ধৰণৰ অলপ আশ্বাস প্ৰকাশ কৰিছে। আৰু যিহেতু মই যিখিনি ঘূৰি গম পালোঁ, নিশ্চয় আমি গড়েশ্বৰৰ সমষ্টি বৰ্তমান যিহেতু বিভিন্ন দলৰ ক্ষেত্ৰত মাত্ৰ BJP দলহে ইয়াত আছে হিচাপে, কংগ্ৰেছ নাই, BPFৰ নাই কেণ্ডিডেট হিচাপে কিছু ভোট আমি পাম বুলি আশা কৰিছোঁ। বৈঠক হিচাপে আপুনি যিহেতু টিকেটৰ দাবীদাৰ, এনে ক্ষেত্ৰত আপোনাৰ কিমান আশাবাদী আছে? মইতো বৰ্তমান 99 থৈছোঁ, জয় হ'লেতো 100% হ'ব। 99% মই যদি পাওঁ, মই বিশ্বাস কৰোঁ, যিহেতু মই দুবাৰকৈ MCLA আসনত আছিলোঁ আৰু মোৰ হাৰাও মানে ৰেকৰ্ড আছে, জিকাও দুবাৰ আছে। মানে দুবাৰকৈ EMক হাৰাইছোঁ মই হিচাপে মোৰ যিটো চিনাকি মোক নাগৰিজুলি পৰিষদীয় সমষ্টি হওক বা শুক্লাই চেৰপাং পৰিষদ সমষ্টি হওক, গড়েশ্বৰতো মোৰ নিজা অন ব্লক মানে সমষ্টি পৰিষদীয় হিচাপে নিশ্চয় মোৰ চিনাকি যিখিনি মই পাইছোঁ হিচাপে নিশ্চয় মই জিকিব পাৰিম বুলি আশা ৰাখিছোঁ। বিগত সময়ছোৱাত আপুনি যিহেতু অধিষ্ঠিত হৈ আছিল MCLA পদত, কিন্তু যিটো নিৰ্বাচন BTC নিৰ্বাচন তাত আপোনাক টিকেট প্ৰদান নকৰিলে, হয়তো আপোনাক বিধানসভাৰ কাৰণে আপোনাক জানি বাছনি কৰি থৈ দিছে। এইটো কিবা দলৰ এইটো মানে ষ্ট্ৰেটেজি, কাক দিলে কি হ'ব কি নহ'ব হিচাপে আশা কৰিছিল হিচাপে। তথাপি মই একো দুখ কৰা নাই, দল মই এৰি যোৱা নাই। দলৰ নীতি আৰু আদৰ্শটো মই মানি চলিছোঁ। বহুতে বহুত আশা দিছিল, আগতো জিকাৰ ক্ষেত্ৰতো মোক মানে নিয়াৰ ব্যৱস্থা কৰিছিলে, বহুত সুবিধা লৈছিলে, মোক EM যাচিছিল বা এনেকৈ আৰ্থিক দিশতো কিবা কিবি কৈছিল। তথাপি মই দল এৰি যোৱা নাই। ৰাইজকতো ঠগাব নোৱাৰে, ৰাইজৰ আশীৰ্বাদ পাইতো মানে প্ৰতিনিধি হয় হিচাপে মই দলে যি ধৰণে নিৰ্দেশ দিছে, যি আদৰ্শত চলিব দিছে, মই সেই আদৰ্শটো চিৰজীৱন মানি যাম বুলি মই কথা দিছোঁ। আৰু হিচাপে মই টিকেট পোৱাটো প্ৰায় ভাগ 99% মই পাম বুলি বৰ্তমান, যিহেতু মোক পৰিষদীয় দিয়া নাছিল, এইবাৰ নিশ্চয় বিধানসভা মজিয়াত লৈ মোক মানে আগুৱাই নিব বুলি মই আশা ৰাখিছোঁ। যদিহে আপুনি এই সমষ্টি গড়েশ্বৰ যিটো মানে বিধানসভা সমষ্টিটো UPPL দলৰ প্ৰায় যিটো ডিলিমিটেশ্যনৰ দ্বাৰা ভাগ্যৱানভাৱে আমি এটা নতুন এটা গড়েশ্বৰ সমষ্টি পালোঁ। আগতো ৰঙিয়া সমষ্টি আছিল,
এইটো আমি খুবেই সৌভাগ্য আৰু এই নতুন মানে সমষ্টিতে প্ৰতিদ্বন্দ্বিতা হোৱাৰ কাৰণে আমি টিকেট ডিমাণ্ড কৰিছো। যদি ভাগ্যই কয় নিশ্চয় আমাৰ যিখিনি 3টা পৰিষদীয় সমষ্টিৰ যিখিনি অভাৱ অভিযোগ সকলো সমষ্টিতে এনেকে বিভিন্ন ধৰণৰ ৰাস্তাৰ পৰা মেডিকেলৰ পৰা মানে পাব্লিক ডিপাৰ্টমেণ্টৰ পৰা মানে যুৱসকলৰ বা বৃদ্ধ পিতৃ মাতৃসকলৰ যিখিনি সুবিধা অসুবিধা যিবিলাক আঁচনি ইয়াৰ ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় কমিটিৰ যি নিৰ্দেশনা যি মানে আঁচনিবিলাক কৰে চৰকাৰীভাৱে যিখিনি আছে সেইখিনিতো কৰিবই লাগিব, এইখিনিতো থাকিবই। আৰু নিজাববীয়াকৈ দলৰ যিখিনি উদ্দেশ্য লক্ষ্য যেনেকৈ ছুপাৰ 50 আমাৰ মুখ্য এটা মানে আঁচনি আছিলে, এইবিলাক আঁচনিৰ ক্ষেত্ৰত যেনেকৈ ভূমিকা আমি এইটো আগুৱাই নিয়াৰ কাৰণে আপ্ৰাণ চেষ্টা ৰাখিম। তাৰ ক্ষেত্ৰতো মানে মেডিকেলৰ পৰা পাব্লিক হেল্থৰ পৰা মানে ৰাস্তাৰ পৰা আদি কৰি যিখিনি মানে কৰণীয় অভাৱ আছে সেইখিনি মই বিধায়ক হ'লে জানে প্ৰাণে মই কষ্ট কৰি সমষ্টিবিলাক উন্নয়ন কৰিম বুলি ভাবিছোঁ। যিহেতু যোৱাবাৰ মই পৰিষদীয় সমষ্টিৰ এজন MCL হিচাপে থাকোঁতে মই 46টা মানে ৰাস্তা নিৰ্মাণ কৰিব পাৰিছোঁ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ধৰ্ম অনুষ্ঠান মানে 34টা মানে মন্দিৰত 2 লাখ টকা মই দিব ভাগ্যক্ৰমে পাইছিলোঁ। আলাৰী চিৰাং বিথাংকি শিৱ মহোদয়ৰ যিটো ফ্লেগশ্বিপ স্কিম বহুত ভাল এটা আঁচনিবিলাক তৈয়াৰ কৰিছিল। আৰু যিহেতু সকলো জাতি জনগোষ্ঠী যিটো 26টা জনগোষ্ঠী আছে আমাৰ এই BTR এৰিয়াত, এই BTR এৰিয়াত যিহেতু মানে মিছন আৰু ভিজনৰে কাম কৰাৰ ক্ষেত্ৰত মানে এটা ভিজন ডকুমেণ্ট তৈয়াৰ কৰি সকলো জাতিক আগুৱাই লৈ কাম কৰাৰ ক্ষেত্ৰত আমাৰ দলৰে আদৰ্শ আছে হিচাপে ময়ো ইয়াত সন্মত যিখিনি পাৰোঁ সকলো জাতি ধৰ্ম নিৰপেক্ষভাৱে আমাৰ APPL দলৰ প্ৰতি আস্থা ৰাখি মানে আগুৱাই অহাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আৰু আমি আশা কৰা বাদী চৰকাৰৰ লগত অংশীদাৰ হৈ আমি সকলো ৰাইজক সেৱা কৰিব পাৰোঁ এই আশা মই ৰাখিছোঁ। প্ৰতিদ্বন্দ্বিতা যিহেতু উগ্ৰাইছো নতুন এটা সমষ্টি BPF নাথাকিব নেকি? BPFটো মানে শ্বেয়াৰ কৰিছে, তেখেতসকলে থাকে নাথাকে তেখেতসকলৰ আইডিঅলজি ক'ব। BTCত যিটো ডিচিশ্যন সেইমতেই যাব, মই ক'ব লগা নাই সেইখিনি কথা।